নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টোত আপোনালোকক জনাই দিম যে যিসকলে চৰকাৰী লেট্ৰিনৰ ৯,০০০ টকাকৈ লাভ কৰা নাই, কি ভুলৰ কাৰণে লাভ কৰা নাই। বহুতে এই এটা ভুলৰ কাৰণে চৰকাৰী লেট্ৰিনৰ ৯,০০০ টকাকৈ লাভ কৰা নাই আৰু কি এইটো ভুল কৰিছে সকলোৱে। আৰু এই ভুলটো যদি আপুনি শুধৰাই লয়, এই ভুলটো যদি আপুনি ঠিক কৰি লয়, তেতিয়াহ'লে আপুনি অতি সোনকালে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা এই ৯,০০০ টকাকৈ। আৰু ইতিমধ্যে যিসকলে আবেদন কৰিছিল, বহুতৰ আবেদন কৰাৰ মাজত বহুতে ইতিমধ্যে ৯,০০০ টকাকৈ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ নিজ নিজ বেংক একাউণ্টত লাভ কৰিছে। আৰু যিসকলে এই ৯,০০০ টকা লাভ কৰা নাই, তেওঁলোকে কি কৰিব লাগিব আৰু মাত্ৰ এটা কাম কৰিলেই এই টকাখিনি তেওঁলোকে লাভ কৰিব। আৰু এই কাম কৰিলে তেওঁলোকে লেট্ৰিনৰ টকাৰ উপৰিও আৰু বেলেগ আঁচনি, অৰুণোদয় আঁচনি হওক, বেলেগ যি আঁচনি হয়, সেই আঁচনিৰ টকাও তেওঁলোকে লাভ কৰিব। বহুতে আছে এই লেবাৰ কাৰ্ড বা ই শ্ৰম কাৰ্ড আবেদন কৰিছিলে, বহুতে আছে যে ই শ্ৰম কাৰ্ড আবেদন কৰিছিলে আৰু এই শ্ৰম কাৰ্ডৰ টকাও পোৱা নাই। তেওঁলোকে এই কামটো কৰিলে তেওঁলোকে চৰকাৰী লেট্ৰিনৰ টকাৰ উপৰিও যে ই শ্ৰম কাৰ্ডৰ টকাও তেওঁলোকে লাভ কৰিব। গতিকে দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ যে কি এই বিশেষ কামটো, কি নতুন আপডেট আহিছে, এই কামটো কৰিলেই যে আমি সকলোৱে যে এই টকাখিনি লাভ কৰিম। প্ৰথমতে আপোনাৰ হাতত থকা মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু ব্ৰাউজাৰটো অ'পেন কৰি আপুনি চাৰ্চ বাৰত টাইপ কৰিব DBT বুলি চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, এনেকুৱা এটা লিংক আহিব। এই লিংকটোত আপুনি ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল কৰিব, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে হোম, এবাউট আছ, DBT স্কিম, ইয়াতো অপশ্যন খোল খাব। ইয়াত আপোনালোকে ডকুমেণ্ট বুলি এটা অপশ্যন আহিছে, এই ডকুমেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আন কেইটা অপশ্যন খোল খাব। DBT পেমেণ্ট যিটো লিখা আছে, DBT পেমেণ্টছত আপুনি ক্লিক কৰিব। DBT পেমেণ্টছত ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল কৰিব। ইয়াত DBT পেমেণ্ট, চিটিজেন কৰ্ণাৰ, বেংক একাউণ্ট অফ DBT বেনিফিচিয়াৰিজ, DBT প্ৰচেছ, ইয়াত সকলো অপশ্যন আকৌ এটা অপশ্যন খোল খাব। তাত প্ৰথমতে যিটো দিয়া হৈছে চিটিজেন কৰ্ণাৰ, আপুনি চিটিজেন কৰ্ণাৰত আকৌ ক্লিক কৰিব। চিটিজেন কৰ্ণাৰত ক্লিক কৰাৰ পিছত এয়া আপোনালোকক জুম কৰি দেখুৱাই আছোঁ, ফাইণ্ড নিয়াৰ বাই বেংক, চেক ইয়ৰ IFSC কোড, এনেকুৱা বহুত এটা অপশ্যন খোল খাব। এনেকুৱা আপোনালোকে লাষ্টত এটা অপশ্যন দেখিবলৈ পাইছে ষ্টেপ বাই ষ্টেপ গাইড টু গেটিং আদাৰ চিডিং ফৰ ৰিচিভিং DBT। DBT হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ, চৰকাৰৰ পৰা যিখিনি চৰকাৰে আঁচনি, যিকোনো আঁচনিৰ টকা হওক, ডাইৰেক্ট বেনিফিচিয়াৰীৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰাৰ এটা মাধ্যম। আৰু এই অপশ্যনত ষ্টেপ বাই ষ্টেপ যিটো, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এয়া এখন ফৰ্ম আপোনাৰ মোবাইলত ডাউনলোড হ'ব। এয়া ফৰ্মখন আপোনালোকে অ'পেন কৰিব। এনেকুৱা এখন ফৰ্ম ডাউনলোড হ'ব, এয়া আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকক জুম কৰি দেখুৱাই আছোঁ। দেখিবলৈ পাইছে ইয়াত লিখা আছে আদাৰ চিডিং প্ৰচেছ। যদি আপোনাৰ বেংক একাউণ্টত আদাৰ চিডিং থাকে, তেতিয়াহ'লে যদি আপোনাৰ একাউণ্টখন ব্লক থাকে, বহুতো এনেকুৱা মানুহ আছে যে 2-3খন একাউণ্ট থাকে, যদি এটা একাউণ্ট ব্লক থাকে আৰু যিখনৰ লগত আদাৰ চিডিং থাকে বা আদাৰ লিংক থাকে, সেই বেংক একাউণ্টত সেই স্কিমৰ টকাখিনি লাভ কৰিব। বহুতৰ এনেকুৱা হৈছে যে তেওঁলোকৰ ষ্টেটাছটো ছাকচেছ দেখুৱাইছে, তেওঁলোকে এপ্লাই কৰিছিল চৰকাৰী লেট্ৰিনৰ বাবে, আৰু তেওঁলোকৰ বেংক একাউণ্টৰ আধাৰ কাৰ্ড লিংক নথকাৰ কাৰণে তেওঁলোকে এই টকাখিনি লাভ কৰা নাই। এয়া আপোনালোকে যিখন ফৰ্ম আহিছে, আপোনালোকে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰি আপোনালোকে দেখিবলৈ পাইছে, স্ক্ৰল কৰাৰ পিছত এনেকুৱা দেখিবলৈ পাব যে এপ্লিকেশ্যন ফৰ লিংকিং চিডিং আধাৰ নাম্বাৰ এণ্ড ৰিচিভিং DBT বেনিফিট ইনটু বেংক একাউণ্ট। মানে আপুনি DBTৰ মাধ্যমত আপোনাৰ বেংক একাউণ্টত এই চৰকাৰী বেনিফিটৰ যিবিলাক স্কিমৰ টকা আছে, ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। এতিয়া আপোনালোকক দেখুৱাম যে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, ক'ত জমা দিব, কি কৰিব লাগিব। ইয়াত প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে দ্য ব্ৰাঞ্চ মেনেজাৰ। আপোনাৰ যিটো বেংকৰ একাউণ্ট হওক, ধৰি লওক ষ্টেট বেংক, পাঞ্জাৱ বেংক, যিটো বেংকৰ একাউণ্ট হওক, আৰু এই বেংকৰ যদি আধাৰ চিডিং লিংক নাথাকে, আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্টৰ লগত লিংক নাথাকে, তেতিয়াহ'লে এই ফৰ্মখন আপোনালোকে ভৰিব লাগিব। ইয়াত প্ৰথমতে দিয়া হৈছে ব্ৰাঞ্চ, আপোনাৰ ব্ৰাঞ্চৰ নাম লিখিব, আৰু ইয়াৰ পিছত আপোনাৰ যিটো বেংক হয়, এই বেংকটোৰ নাম লিখিব। ইয়াৰ পিছত কোৱা হৈছে যে দেয়াৰ ছাৰ একাউণ্ট নম্বৰ, যিটো আপোনাৰ একাউণ্ট নম্বৰ আছে, ইয়াৰ পিছত একাউণ্ট নেম, আপোনাৰ যিটো বেংক পাছবুক আছে, বেংক পাছবুকখনত আপোনাৰ যেনেকুৱা নাম আছে তেনেকুৱা আপুনি লিখি ল'ব।
ইয়াৰ পিছত আকৌ ইয়াত দেখিবলৈ পাইছে আই এম মেইনটেইনিং এ বেংক একাউণ্ট নাম্বাৰ আপোনাৰ আকৌ বেংক একাউণ্ট নাম্বাৰ লিখিব ইয়াৰ পিছত আই এম সাবমিট মাই আধাৰ নাম্বাৰ এণ্ড ভলেণ্টাৰী মানে আপুনি নিজ ইচ্ছামতে আপোনাৰ আধাৰ কাৰ্ডখন সাবমিট কৰি আছে বেংকত ইয়াৰ পিছত আপুনি ইয়াত আপোনাৰ সিগনেচাৰ কৰিব আকৌ তলফালে স্ক্ৰল কৰাৰ পিছত আপুনি অপশ্যন ফৰ ৰিচিভিং ডিবিটি বেনিফিট ইয়াত আপুনি ট্ৰিক কৰিব প্ৰথমটো ট্ৰিক কৰাৰ পিছত আই উইচ সিড মাই একাউণ্ট নাম্বাৰ আপোনাৰ বেংক একাউণ্টৰ নাম্বাৰ আপুনি ইয়াত লিখিব ইয়াত কোৱা হৈছে উইথ NPCI মেপাৰ টু এনেবল টু ৰিচিভ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডিবিটি ইয়াত দেখিবলৈ পাইছে ইনক্লুডিং কৈছে কি ইয়াত এইটো ডিবিটি লিংকৰ জৰিয়তে আপুনি কি টকা মানে কি আঁচনি টকা লাভ কৰিব ইয়াত কোৱা হৈছে LPG সাবসিডি আপোনাৰ যদি গেছ কানেকশ্যন থাকে ঘৰত আৰু এই LPG গেছ কানেকশ্যন যদি আপুনি যেতিয়া সাবসিডি টকা পায় LPGৰ গ্যাস সিলিন্ডার ভৰোৱাৰ পিছত আপোনাৰ এটা সাবসিডি দিয়া হয় আৰু এই সাবসিডিৰ টকাখিনি যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক থাকে তেতিয়াহ'লে ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত সোমাই যাব বহুতে এনেকুৱা কমেণ্ট কৰে যে আপুনি যে বেংক গ্যাসৰ সাবসিডিৰ টকাখিনি লাভ নকৰে যদি তেওঁলোকৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক নাথাকে তেতিয়াহ'লে এই টকাখিনি লাভ নকৰিব আৰু ইয়াত বহুতো দিয়া হৈছে যে স্কিমৰ টকাখিনি বহুত গভৰ্ণমেণ্ট স্কিমৰ টকাখিনি লাভ কৰিবলৈ হ'লে এই আধাৰ কাৰ্ডখন তেওঁলোকৰ বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব এনেকুৱা আপোনাৰ বেংক একাউণ্টটো ফিল আপ কৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়ৰ ফেইথফুলি লিখা আছে ইয়াত আপোনাৰ এটা সিগনেচাৰ কৰিব ইয়াৰ পিছত আপোনাৰ নাম আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি আছে যদি ইমেইল আইডি আপোনাৰ আছে তেতিয়াহ'লে ইমেইল আইডি দিব ইমেইল আইডি দিয়াৰ পিছত ইয়াত আকৌ আপোনাৰ সিগনেচাৰটো কৰি আপোনাৰ যিখন বেংকৰ একাউণ্ট আছে আৰু আপোনাৰ কাষত থকা যিখন ব্ৰাঞ্চৰ আণ্ডাৰত আপুনি একাউণ্টটো কৰিছিলে সেই ব্ৰাঞ্চত আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্ট জেৰক্স কৰি লগতে এই ফৰ্মখন নি আপোনাৰ বেংকত যিখন ব্ৰাঞ্চত আপুনি একাউণ্ট কৰিছে সেই ব্ৰাঞ্চত গৈ আপুনি জমা দিব আৰু জমা দিয়াৰ 1-2 দিনৰ ভিতৰত আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক হৈ যাব আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনাৰ যিকোনো ধৰণৰ গভৰ্ণমেণ্ট স্কিমৰ টকা যদি পায় আপুনি তেতিয়াহ'লে যদি বহুত আছে যে টকা পোৱা নাই পাই আছে কেতিয়াবা বন্ধ হৈ গৈছে আৰু যিসকলে ইতিমধ্যে যে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে বহুতে এনেকুৱা আছে যে তেওঁলোকৰ সকলো কাম সম্পূৰ্ণ হৈছে ইয়াৰ উপৰিও তেওঁলোকে টকাখিনি লাভ কৰা নাই বহুতো এনেকুৱা হ'ব পাৰে যে আধাৰ কাৰ্ড লিংক নথকাৰ কাৰণে সেই টকাখিনি তেওঁলোকে লাভ কৰা নাই গতিকে যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই এতিয়ালৈকে তেতিয়াহ'লে এই সেম প্ৰচেছ মতে আপুনি এইখন মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব এই ফৰ্মখন প্ৰিণ্ট আউট কৰি আপুনি ফিল আপ কৰি আপোনাৰ নিজ ব্ৰাঞ্চত গৈ এইখন জমা কৰক আৰু আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক কৰক আৰু ইয়াৰ পিছত আপুনি লাভ কৰক অতি সহজতে আপোনাৰ নিজ বেংক একাউণ্টত লাভ কৰক চৰকাৰী যিকোনো আঁচনিৰ টকা সোনকালেই আপোনাৰ বেংক একাউণ্টত লাভ কৰক যেতিয়া চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয় যে চৰকাৰী আঁচনিৰ টকাখিনি ইয়াৰ ট্ৰান্সফাৰ কৰাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত এই চৰকাৰৰ প্ৰতিওৱা টকাখিনি আপোনাৰ বেংক একাউণ্টত ডাইৰেক্ট ডিবিটিৰ মাধ্যমেৰে আপোনাৰ বেংক একাউণ্টত সোমাই দিয়া হয় আৰু যদি ডিবিটি লিংক থাকে তেতিয়াহ'লে আপুনি অতি সোনকালে আৰু অতি সহজতে লাভ কৰিব এই টকাখিনি এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোৰ ইনফৰমেশ্যন আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি ৰাখিব যাতে আমাৰ অহা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায়